আচাৰখিনি শুকুৱাই লওঁ পাই। এই গোটৰ পৰা লোৱা পইচাখিনিয়ে বোলো আচাৰৰ বিজনেছ এটা কৰোঁ বুলি ভাবিলোঁ। গোটেইখিনি শুকুৱাইছোঁ আৰু এইবোৰ বিক্ৰী কৰি ভালকৈ টকা কেইটামান পালেই হ'ল আৰু দেই। আচাৰখিনি ভালকৈ যদি বিক্ৰী হয় আৰু তেতিয়া হেৰি কি বুলি কয়, বস্তু কেইপদমান ল'বলৈ আছে মোৰ ভাগৰ পৰাই, ল'ব লাগিব। মেলা এখন যাব নহয় এই ঢলঙু ঘাটলৈ, এই আচাৰখিনি লৈ যাব লাগিব। বিবিধ ৰকমৰ আচাৰ লৈ যাম আৰু তাতে খুব বিক্ৰী হ'ব, মানুহ গোট খাব নহয়। পইচাখিনি পালে মানে হেৰি আমাক তীখৰক স্কুল বেগ এটা আনি দিব লাগিব। বেগটো ফাটিলে এতিয়া আনি দিবলৈ পইচা টকাও নাই। গোটেই পইচাখিনি গোটৰ পইচাখিনিও আচাৰত লগাই দিলোঁ। সেইখিনি বিক্ৰী হ'লে মানে সেইবোৰ আনিব লাগিব। ঐ তীখৰ তীখৰ এইফালে আছোন। আচাৰখিনি ৰখি থাকি মই ভিতৰত কাম আছে কৰোঁগৈ। শুনিছা বোলো, এই ল'ৰাটোক এখাৰ দুখাৰ মাতি থাকিলে নাহে ঐ। আমাৰ কি হ'ল? ঐ তীখৰ, এই আচাৰখিনি মই ৰ'দত দিছোঁ, কি ৰখি থাকচোন। এই কি বুলি কয়, কি হবাই নহ'লে পেলাই ভাঙিব। এইবোৰ শুকুৱাব লাগিব নহয়, মেলাত আছে মেলালৈ নিব লাগিব। ৰখি থাকচোন তই। এই মা মই এতিয়া খেলিবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ৰখি থাকিব লাগে, এনেও থাকিব এইখিনিতে আচাৰকেইটা। এই ল'ৰাটো কথা এষাৰ ক'লে নুশুনে। কিয় খেলিবলৈ যাৱ তই এতিয়া? হে আচাৰখিনি ৰখি থাক, নহ'লে স্কুল বেগ লাগে নে তোক? হে স্কুল বেগ লাগে? এইবোৰ বিকিয়ে পইচা পাই পেলাই স্কুল বেগ এটা আনি দিম বুলি ভাবিছিলোঁ। হ'ব দিয়া ৰখি আছোঁ, বেছি দেৰি ৰাখিব নোৱাৰোঁ আকৌ, মই আধা ঘণ্টামানহে পাৰিম। হ'ব আধা ঘণ্টা ৰাখিলে হ'ব, মই কামকেইটা কৰি লওঁ ভিতৰত, তাৰপিছত মই পিছফালে কাম কৰি থাকিম। হ'ব যোৱা পটাপট আহিবা। বহুত দেৰি ৰখিব লাগিব নেকি ঠিক নাই দেই এতিয়া। तेरी मेरी गल्लाएं होंगी मशहूर, करना कभी तो मुझे नजर से दूर, किथे चली है तू, किथे चली है तू, किथे चली है। আচাৰকেইটা দেখি টেষ্টি লাগিছে দেই, খাই চাওঁ লাগি গৈছে। নেখাওঁ খালি, খোৱা দেখিলে মায়ে দিব। এতিয়া ভালকৈ এইবোৰ হোৱাই নাই, ৰ'দত দিলেহে হ'ব। এই মোৰ আমনি লাগিছে ৰখি ৰখি, মই যাওঁগে খেলিবলৈ। বাখৰহঁত ৰৈ আছে চাগে। কিনো আচাৰ ৰখি থাকিব লাগে, কোনেও নিনিয়ে আচাৰ, কোনে নিব এইখিনি তাত। পিছফালে কোনো নাই এতিয়া। ৰূপাহঁতৰ আচাৰ এটা মাৰি দিব পাৰিলে মজা হ'ব আৰু। ইমান ধুনীয়া ধুনীয়া আচাৰ কিহৰ পৰা বনাইছে বাৰু? মই হ'লে বনাব নাজানো। ইমান ধুনীয়া ধুনীয়া গোন্ধাই আছে। ইমান সোপা বটল আছে, এটা যদি লৈ যাওঁ গম পাব জানো? এই অকণমানিকেইটাত সেই ভোট জলকীয়া আচাৰ আছে। ভোট জলকীয়া কেঁচা আৰু পকা ভোট জলকীয়া দেখিয়ে লোভৰ পানীহে পৰিছে আৰু। আমকি কোনকুনিয়ে বেলেগ ভাল পাওঁ নহয় ভোট জলকীয়া খাই। এই ভোট জলকীয়াকেইটাকে লৈ যাওঁ। ইমান সোপা বটল আছে গমেই নাপাব ৰূপাই। গোন্ধটো মজা লাগিছে দেই। বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম, চিনিব নোৱাৰি ধৰিব নোৱাৰি কি যে মায়া সনা বন্ধন। জীৱনৰ আছে দুখনি দেউকা, উৰিবলৈ আছে আকাশ, উৰি উৰি যাওঁ দূৰণিলৈ, সাজে বিদেশত ঘৰ, বিদেশত আপোন মানুহ, বিদেশত আপোন মানুহ। গানটো বৰ ভাল লাগে পাই, সেইটো কাৰণে গুণগুণাই দিছোঁ অলপ। আৰু আমাৰ তীখৰ দেখিছা, ই গুচি গ'লগৈ খেলিবলৈ, কথা ক'লে নুশুনে এই ল'ৰাটোৱে। আচাৰকেইটা পটাপট ভৰাই লওঁ পাই, বহুত দেৰি হ'ল ৰ'দত দিয়া। এইকেইটা আকৌ পাচলি আচাৰ, এইবাৰ পাচলি আচাৰো থৈছোঁ। ফুলকবি, তাৰপিছত তিয়ঁহ, গাজৰ, এইখিনি গোটেইখিনি ভিনেগাৰ দি পেলানি, তেল নিমখ চব দি পেলানি এইটো বনাব লাগিব আৰু। অঁ এইখিনিতে দেখোন ভোট জলকীয়া আচাৰ 3টা থৈছিলোঁ, নাই যে কিনি গ'ল। এই মাত্ৰ ইয়াতে থৈ গৈছিলোঁ, অলপ দেৰি হৈছিলেহে। ভোট জলকীয়া আচাৰকেইটাই চবতকৈ দামী আছিলে আকৌ। ভোট জলকীয়া কিনোতে পাই গৈছোঁগৈ আৰু। সেইকেইটা এতিয়া দামী বস্তুকেইটা নাইকিয়া হৈ গ'ল যে, কথাটো কি? অঁ এইখিনি দেখোন চেণ্ডেলৰ খোজ দেখিছোঁ। এইযোৰ কাৰ চেণ্ডেল হ'ব পাৰে বাৰু? চুৰে নিলে হ'বলা। এইযোৰ কাৰোবাৰ মাইকী মানুহৰ চেণ্ডেলৰ খোজ দেই। অঁ এইযোৰ 4 নম্বৰ চেণ্ডেল। এইযোৰ কোনকুনিৰ হয়, মই চিনি পাই গ'লোঁ। তাইহে ভৰিকেইটা কণী কণী আৰু চুৰণি জাতজনী যে অকণ মাতটো শুনা লিখা কৈছিলোঁ, এজনী আহি পেলাই লৈ গ'লহি মোৰ আচাৰটো। কোনকুনি হাৰাম জাতি, ৰহ আজি ঘৰত এগৈ ঠিকছে যামগৈ ৰহ। কোনকুনি কোনকুনি ওলাই আহি পিনে গৈ পেলাই ঘৰৰ ভিতৰত চুচৰাই আনোগৈ মই তোক। অঁ ৰূপা বাইদেউ কি মন কৰি আহিলে? কি মন কৰি আহিলে? চুৰণি জাত, লোকৰ ঘৰৰ পৰা চুৰ কৰিবলৈ লাজ নালাগে তোৰ? ভোট জলকীয়া আচাৰ ভালে ভালে উলিয়া, নহ'লে কিন্তু কথা আহে যাব আজি।
কোৱাই কি কথা ক'বলৈ আহিছে আপুনি মোৰ ঘৰত আহি পেলাই মোৰ জমিনত মই আপোনাৰ ভাগৰ কি চালকে চু কৰিলোঁ কথা নক'ব এনেকৈ আমাৰ পিছফালৰ সেই জপনা পিনেদি তোৰ কথা দেখিছিলে বোলে য'ত দৌৰামে মই ৰাস্তাত সুধি আহিছোঁ আৰু আমাৰ ঘৰৰ পিছফালে বোকা বোকা হৈ আছিলে সেইডোখৰত মই চেণ্ডেলৰ খোজ দেখিছোঁ তোৰ ভৰিকেইটাহে অকণি অকণি এই একদম গটীয়া টাইপৰ মই চিনি পাই গ'লোঁ কি আমাৰ গাঁওখনৰ কিবা সৰু ভৰি মূৰহে আছে নেকি বেলেগো হ'ব পাৰে তেজ খাটিতে ভালে ভালে উলিয়াবি নে তোৰ ঘৰটো গোটেই চেকাব লাগিব এতিয়া গোটেই মেল চপাই দিম আকৌ মই আকৌ এইবোৰ মোৰ ঘৰৰ আছে নহয় আকৌ গোটৰ আছে এইবোৰ তেজ চপা নাখাবি আকৌ দেই তই অঁ মানুহ আহি যদি গোটেইখন খুচৰি দেখোন সেই বিচনাৰ তলতে পাই যাব দেখোন আচাৰকেইটা চাওঁ নিজে গৈ পেলাই চাওঁগৈ ভিতৰত ৰ'ব ৰ'ব ক'ত যায় এজনী পাই যাব এতিয়া আচাৰকেইটা ঐ তেজ খাটি চুৰুনি জাত এইকেইটা ক'ৰপৰা ওলালে এতিয়া হে চুৰুনি গোটেই মানে সেই গাঁওখনৰ বস্তু চুৰ কৰি খাই আছ লোকৰ ঘৰ সেই বাৰীৰ পৰা লাও বেঙেনা জিকা সেইবোৰ চুৰ কৰাত লাগি যাওঁ এতিয়া মোৰ আচাৰকেইটা বাট পৰি নগ'ল হেৰি মই কিনিবলৈকে গৈছিলোঁ তাৰপৰা মানুহ চানুহ নেদেখিলোঁ চব চুৰুনি চুৰ কৰা স্বভাৱটো নহ'লে তোৰ কথা কিন্তু বেয়া হৈ যাব আৰু মোৰ ঘৰৰ পৰা নেক্সট টাইম যদি এনেকুৱা কিছুমান কাম কৰিবলৈ হয় মই কিন্তু একদম ডাইৰেক্ট পুলিচত দি দিমগৈ তোক একদম কথা কিন্তু বেয়া হৈ যাব কিন্তু আমুকি ৰূপাই কিন্তু আজি কৈ দিলোঁ কিন্তু দেই যাওঁ এতিয়া চুৰণি জাত গৈ